হাই গাইস কি খবৰ? আশা কৰো সকলোৱে ভালে আছে। পুরো অ্যাক্টিভ পুরো অ্যাক্টিভই আৰু বহুত দিন ভিডিঅ' বনাব পৰা নাই, আমি অলপমান কামত ব্যস্ত আছিলো। আমত মানে আৰু কি গৰমতে ভিডিঅ' বনাব যাব খুজিলে দেখোন নৰা গৰম মানে বহুত গৰম, মানে আমাৰ ঘৰততো আৰু বেছি গৰম হৈছে। মানে টিঙত আমি আমলেট বনাই খাই আছো, চব্জি মই পিঠিত বনাই খাই আছো। বেছি হ'ল বেছি হ'ল হ'ব দে। ক'ত যাম আজি আমি এটা বেলেগ মানে অলপ মানে কি কয় ইনফৰমেটিভ মানে ভিডিঅ' এটা বনাম। তো মোৰ ফ্ৰেণ্ড এজনে মানে বায়'ফ্লগছ এটা ষ্টাৰ্ট কৰিছে। তো কেনেকুৱা কি লাভালাভ বা কেনেকুৱা সেইখিনি অলপ ইনফৰ্ম আপোনালোককো দিম আৰু কেনেকে লগতে আমিও ল'ম। কি কৰে আমিওতো নাজনোৱেই, আমিনো ক'ত জানো, আমি সেই গৰুৱেই গাধা। তো গৰু বুলি চবেই জানে দে। গাইজ কণ্টিনিউ কৰক ব্লগটো। কি ভাগাৰ লাগছি নেকি? ভাগাৰ মানে খোজ কাঢ়োতে লাগিলে আৰু তো গাইজ কিবা বোলে কুকুৰ আছে মোৰ। কুকুৰ আছে তো আৰম্ভতে দেখা পাবি। তোৰে মঙা নাই নাই তো বাচি গৈছে, মঙা নাই কামৰে একো হাৰা তেনেকে লাগি দেখ। কি মঙা থাকি কম কাম উল্টেছি যাও আগত যাই সেইকাৰণে তো আহি পালোৱে গাইজ। জেৰি 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 হ'ব এই থৰ লৈ যাও থর কামৰো জেৰি বাচলি নেকি তই? আহিব আৰু ফুৰ্তি নকৰবি ইমান। কঠি ক'ত গেল ঐ জন্ত মালিক না এইকেইটা আগে গেছি যাতে এইটোৱে মালিক জয়ন্ত। কি মাছ দিছে আকৌ? কাৱৈ মাছ। জয়ন্ত ইয়াতে কিমান মান মাছ এৰি দিছে নে? বৰ্তমান এৰি দিয়াত মই 8,000 এৰি দিছোঁ, তাৰে 2,000 মাৰা গৈছে। 2,000 মাৰা গ'লে 6,000 আছে, ভালে আছে। এই কি কৱৈ মাছ নেকি? কৱৈ মাছ লোকেল নে চালানি? চালানি কৱৈ। তো চালানি কৱৈ তাৰমানে কিমান 8,000 আনিছিল, 2,000 মাৰা গৈছে আৰু মানে 6,000 পুৰা আছে আৰু 6,000 পুৰা আছে। 6,000ত 6 কুইণ্টেল হ'ব আৰু 6 কুইণ্টেল হ'ব। তাৰ প্ৰায় কুইণ্টেল 18,000 দিছে। কুইণ্টেল 18,000 দিছে। কুইণ্টেল 18,000 দিলে মই দিয়া নাই, এতিয়া আৰু মই 1.5 মাহ ৰাখিম তাৰমানে। 1.5 মাহ আৰু ডাঙৰ কৰিবি আৰু 1.5 মাহ ৰাখিম। মানে 2,000 যি মাৰা গৈছে এইটো মানে কি ফাৰ্ষ্ট টাইমৰ কাৰণে নেকি? দিয়াৰ কাৰণে তাৰমানে বস্তুটো য'ৰ পৰা ডেলিভাৰী দিব আছিল, তাৰমানে 100 আনিছিল না, 100 অনাৰ কাৰণে তাত তাৰমানে খুন্দা খাই সেইকাৰণে মাৰা গৈছিল আৰু এটা 100 আনিছিল না ডেলিভাৰী। আনাতে মাৰা গৈছে? আনাতে মানে এক ৰাতি ইয়াতে আছে, তাৰ পৰা তাৰে পিছদিনা মাৰা গৈছে আৰু 2,000 মাৰা গৈছে। মানে লাভ কেনেকুৱা এই বস্তুটোত? লাভ কেনেকুৱা মানে ক'ৰ পৰা চাই বনাইছে এই বস্তু? মাইণ্ডটোত কেনেকৈ? মোৰ লগ এটা আছে, তাৰ এনেকুৱা আছে 6 আছে। 6 ৰাখি তাতে গৈছিলোঁ, দেখিলোঁ একদিন, দেখা পোৱাৰ পিছত তাৰ লাভ হৈছে বা এনেকুৱা তাৰ ফলাফল লালে। যদি মই 6 কুইণ্টেল বিক্ৰী কৰিব পাৰোঁ, মই তেতিয়াহ'লে 50% লাভ থাকিব। 50 মানে 60% থাকি যাব আৰু। হয় নেকি? 60% লাভ মানে 100 টকাত 50 টকা লাভ, 60 টকাই লাভ, 60 টকা লাভ আছে। মই বৰ্তমান এটা যদি এইটো টিম বিক্ৰী কৰিব পাৰোঁ, মোটামুটি 80,000 টকা পাম আৰু 6 কুইণ্টেল। 80,000 টকা হ'লে 20,000 টকা খৰচ আছে, মোৰ 60,000 টকা লাভ থাকিব পাৰে আৰু। আৰু এইটো এনে বনাওঁতে কিমান গৈছে খৰচা? মোৰ 40,000 টকা। 40,000 এনে মূলটো উঠিছিল না? মূল একেবাৰে এইবাৰে মানে এইটোৱে আৰু ন? এই ফাৰ্ষ্ট নেকি? আগত এটা দিছিলোঁ ৰূপচন্দা খালত আছে, ইয়াৰ পৰা নি কিনে খালত দিছোঁ। মই গিত্তি কৰি বেচিব খুজিছিলোঁ, গিত্তি বিক্ৰী নহ'লে 110 টকা দিয়ে, কিন্তু 20 টকা দিয়ে। 20 টকা দিলে ক'ত বিক্ৰী কৰে? খালতে দিছে? খালত দিয়া আছে। খালত আছে মোৰ নাই বুলি ক'লে 700 ৰূপচন্দা আছে। 700 মোটামুটি 3 কুইণ্টেল হ'ব আৰু। তো আপোনালোকক প্ৰচেছখিনি দেখাই আছোঁ। এইটো কি অক্সিজেন ন? এটা আছে লাইনৰ, এটা আছে ইনভাৰ্টাৰ। এইটো লাইট গেলেও 6 ঘণ্টা চলি থাকে। এইটো হেৰি ইনভাৰ্টাৰ কানেকশ্যন আছে, ইনভাৰ্টাৰ কানেকশ্যন। এইটো ইনভাৰ্টাৰ, এইটো চলি থাকে নন ষ্টপ চলি থাকে। আৰু লাইনৰ এইটো লাইনৰ মানে লাইন গেলে এইটো দিব পাৰা? এইটো লাইন গেলে সেইটো বন্ধ হৈ যায়, এইটো লাইট গেলে এইটো চলি থাকে আৰু। এইটো ধৰি লওক 6 ঘণ্টা আৰামছে চলে আৰু এই বস্তু বুলি। আৰু বাকী ইয়াৰ পৰা অক্সিজেন পাই ইয়াতে। আৰু তো গাইজ
চাওক এই অক্সিজেন আৰু বাকী চিপিটো আনছো অলপ চাওঁ মাছ কিমান ডাঙৰ হৈছে তই কি কবি তই খুলবি নে কি বনবি নে কি যাই ফেলে ভাবব লাগব একবার ভাবে নৰা দে নৰা তোৰ নিচিনা ইমান 2 টকা মনা মানুহ তই নহয় 60% লাভ হলে 60% কত খোৱা যাতে কিমান খাটনি আছে কিমান মাথা মাৰছি নাছে গিলা নেট সেট এগিলা আৰু এইটো বনাওঁতে 40,000 গেছে চেন্দেলি वाले দিছি নজর নালবার কারণে দিবই সিঙে চেন্দেল দিবা লাগছিল ভাল চেন্দেল আলাই দিছিল আৰু তোৰো পিছফালে আলাই দেও নেকি তই হ্যান্ডসাম হৈ যায় আছা তোৰো আৰু ও মাই গড ওয়াও ৰেচিপিটো দিছো এই নতুন চাওঁ তো গাইজ এইখিনিয়ে আছিল আৰু মানে সৰু সুৰা এটা ইনফৰ্মেটিভ ভিডিঅ' এটা বনাম বুলি ভাবিছিলোঁ তো বনালোঁ আৰু তো নিশ্চয় আপোনালোকে অলপ হ'লেও গম পাইছে আৰু বায়'ফ্লক্সৰ বিষয়ে তো যদি কিছুমানৰ কনফিউজ থাকিব পাৰেতো তো ইয়াৰ ফোন নাম্বাৰটো দি দিম ডেছক্ৰিপশ্যনত তো ফোন কৰি ল'লে হ'ল মানে যোনে খুলিব বিচাৰিছে আৰু নতুনকৈ যোনে বায়'ফ্লক্সটো কৰিব বিচাৰিছে তো ইয়াৰ অলপ হ'লেও দি দিব ইনফৰ্ম তো গাইজ ব্লগটো আৰু ইমান দীঘল নকৰোঁ আৰু যিখিনি বনাব লগা আছিল সেইখিনি বনালোঁ আৰু তো ইয়াতকৈ আৰু বেছি নিদোঁ আৰু ইমান কি দেখুৱাব পাৰিছোঁ সেইটো নাজানো মানে ইমান এটা কমেডি নহ'ল ব্লগটো আজি কমেডি মানে হ'ল এইটো ইনকামৰ আগতে এইটো কৈছোঁ। পইচা ইনকাম কৰিব পাৰিব চাই ফেলে পুৰা ইনকাম কৰিব পাৰিব গাইছ তো ইও আহি আছে আমাৰ লগত একেলগে আগবাঢ়ি থবা আছি তো এইখিনিয়ে আছিল আজি ব্লগটো যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব লগতে ছাবস্ক্ৰাইবটোও কৰি দিব আৰু লগতে থেংক ইউ জয় আই অসম জয় ভাৰত তো বাই bye. বাই এই না কিয় মৰবি তো ক'ত উঠছে বতাহ বিচৰি যায় সি কিহে বাচি এই নামিয়া ইয়ে উৎপত ইয়াৰ এতিয়া পৰি মোক বতা ইয়া নাই তাৰ বতা লাগছিল হাত দি তাৰ যৌ